আজি মই বুজাবলৈ যাম ক্লাস 9 ইংলিশ কিতাপখনৰ যেটো নেকি ফার্স্ট পোয়েট্রি আছে দ্য রোড নট টেকেন আৰু দ্য রোড নট টেকেন ইয়াৰ কবি আছিল কবি ৰবাৰ্ট ফ্ৰষ্ট এটা আমি চাও লেসনটোত কি আছে This well-known poem is about making choices and the choices that shape us. Robert Frost is an American poet who writes simply but insightfully about common ordinary experiences. এতিয়া কবিৰ ইয়াতে সমু পৰিচয় এটা দাঙি ধৰা হৈছে যে ৰবাৰ্ট ফ্ৰষ্টৰ জন্ম হৈছিল আমেৰিকা আৰু কবিয়ে এই কবিতাটো লিখিছে কি উদ্দেশ্যৰে যে মানুহে জীৱনত বহুত বাছনি কৰিব লগা হয় সিদ্ধান্ত বাছনি কৰিব লগা হয় আৰু সেই সিদ্ধান্তবিলাকে পৰৱৰ্তী সময়ত গৈ আমাক কেনেকে ভৱিষ্যত জীৱনলৈ গঢ় দিয়ে এই বিষয় লৈ পেলে কবিয়ে এই কবিতাটো লিখিছে আৰু কবি কেনেকুৱা আছিল যে আমেৰিকান কবি আছিল আমি গমে পালো ইয়াতে আৰু সাধাৰণ বস্তুৰ ওপৰত কবিয়ে কি কৰিছিল কবিতা লিখিছিল আৰু যিবিলাক নেকি একেবাৰে সাধাৰণ আছিল সাধাৰণ যিবিলাক নেকি আমাৰ অভিজ্ঞতাৰ পৰা কবিয়ে কি কৰিছিল কবিতাসমূহ লিখিছিল ঠিক তেনেকুৱাকে এটা কোনোবা হয়তো ভাবিব পাৰে যে দ্য রোড নট টেকেন যে ৰাস্তাটো যেটো লোৱা হোৱা নাছিল যে কোনোবা ৰাস্তা দি নগলে তাৰ বিষয়ে কবিতা লিখিব লগা কি আছে কিন্তু ৰবাৰ্ট ফ্ৰষ্টে এনেকুৱা এজন কবিয়ে যিনি একদম সাধাৰণ বস্তুৰ ইমান গভীৰভাৱে অধ্যয়ন কৰে আৰু সেই গভীৰভাৱে অধ্যয়ন কৰি পেলাই এই কবিতাসমূহ লিখে বা আন কিবা বস্তুৰ লগত তুলনা কৰিবলৈ চেষ্টা কৰে এটা আমি জাম কবিতাটোনে কি আছে Two roads diverged in a yellow wood, and sorry I could not travel both. And be one traveler, long I stood and looked down one as far as I could, to where it bent in the undergrowth. এতিয়া কবিৰ সম্মুখত দুটা ৰাস্তা আছিল তো এইখিনিত আমি গমে পালো দ্য রোড নট টেকেন ৰবাৰ্ট ফ্ৰষ্ট এতিয়া First stanza কি কৈছে two roads diverged in a yellow wood যে দুটা ৰাস্তা ভাগ হৈ গৈছে তাৰ মানে আমি চিত্ৰটো ডায়াগ্ৰামত এনেকে বুজাব পাৰো যে এইখিনি লৈকে এটা ৰাস্তা আছিল তাৰ পিছত এইখিনিৰ পৰা কি হ'ল এইটো ৰাস্তাৰে কবি আহি আছিল কিন্তু এটা সময়ত কি হ'ল কবিৰ সম্মুখত দুটা ৰাস্তা হৈ পৰিল হেতুৱে কৈছে যে টু roads diverged in a yellow wood আৰু যেটো সময়ত কবিয়ে কবিতাটো লিখিছিল সেই সময়খিনি কি বুলি কৈছে yellow wood বুলি কৈছে তাৰ মানে যেতিয়া নেকি গছৰ পাতবোৰ সৰিবলৈ ধৰে যে পাতবোৰ হালধীয়া হৈ যায় তো নিৰ্দিষ্টকৈ মানে আমি ক'ব পাৰো যে আমাৰ ইয়াতে ধৰা শৰৎকালত যেনেকৈ এটা পৰিবেশ হয় সেই পৰিবেশটোত কবিয়ে কবিতাটো লিখিছিল আৰু কৈছে কি টু roads diverged in a yellow wood যে দুটা ৰাস্তা দুফালে ভাগ হৈ গ'ল and sorry I could not travel both তো কবিয়ে নিজকে ক্ষমা বিচাৰিছে যে কবিয়ে একেটা সময়তে দুয়োটা ৰাস্তাৰে আগবাঢ়ি যাব নোৱাৰিল and be one traveler long I stood আৰু কবি যেহেতু এজনে মাত্ৰ কি আছিল ভ্ৰমণকাৰী আছিল আৰু সেই কাৰণে এই ঠাইখিনিত বহু সময় ধৰি পেলাই ইয়াতে কি কৰিছিল কবিয়ে থিয় হৈ ৰৈছিল কাৰণ কবিৰ সিদ্ধান্ত কৰিব লগা আছিল যে কোনটো ৰাস্তাৰে কবিয়ে আগবাঢ়ি যাব and look down one as far as I could এতিয়া কবিয়ে কবিৰ সম্মুখত দুটা ৰাস্তা এটো আমি ধৰি ললো ৰাস্তা 1 এটো ৰাস্তা নম্বৰ 2 এই প্ৰথম ৰাস্তাটো কবিয়ে যিমান পাৰে হিমান চাই আছিল and look down one as far as I could মানে কবিয়ে যিমান দূৰলৈকে চাব পাৰে চাই আছিল to where it bent in the undergrowth কিন্তু এটা সময়ত কি হ'ল এই ৰাস্তাটো এনেকে যেতেনি ভাজ লাগি গল ইয়াৰ পৰা কবি আৰু সেই ৰাস্তাখিনি তাৰ হিফালে আৰু দেখা নাপায় আন্ডাৰগ্ৰথ মানে হৈছে কি ঘন জংগল যেটো ৰাস্তা দিও পাৰে ঘন কিছুমান জংগল আছে আৰু সেই কাৰণে সেই জংগলৰ কাৰণে আৰু ইয়াৰ আগৰখিনিত কি আছে এইখিনি আৰু দেখা পোৱা নাছিল নেক্সট ষ্টেঞ্জা then took the other just as fair and having perhaps the better claim because it was grassy and wanted wear এতিয়া কি কৰিছে কবিয়ে এতিয়া দ্বিতীয় ৰাস্তাটোৰ পিনে আহিছে এতিয়া কবিয়ে কৈছে যে just as fair এতিয়া কবিয়ে কৈছে যে এই প্ৰথম ৰাস্তাটোতকৈ দ্বিতীয় ৰাস্তাটো কিছু উজ্জ্বল বুলি কৈছে কিছু পৰিষ্কাৰ বুলি কৈছে বা কিছু উন্নত মানৰ বুলি ক'ব বিচাৰিছিল কবিয়াতে and having perhaps the better claim
আৰু কবিয়ে সেইখিনি কথা দাবী কৰিছে যে প্ৰথম ৰাস্তাটোতকৈ দ্বিতীয় ৰাস্তাটো কিছু উন্নত মানৰ বা কিছু উজ্জ্বল পৰিষ্কাৰ because it was grassy and wanted wear এতিয়া কবিয়ে এই দ্বিতীয় ৰাস্তাটো কিয় ভাল বুলি কৈছিল কাৰণ এই দ্বিতীয় ৰাস্তাটো ঘাঁহনিৰে ভৰ্তি হৈ আছিল গোটেই ৰাস্তাখিনি মানে যিখিনি পৰা কবিয়ে দেখা পাইছিলে এই ৰাস্তাটো ঘাঁহনিৰে ভৰ্তি হৈ আছিল আৰু প্ৰথম ৰাস্তাটোত হিমান এটা ঘাঁহনি নাছিলে কাৰণ কিয় ইয়াত মানুহ গৈ এই ঘাঁহবিলাক কি হৈ গৈছিল মৰি গৈছিল বা নষ্ট হৈ গৈছিল আৰু সেইকাৰণে কৈছে যে কবি এইখিনি ঠাইৰ পৰা এই দ্বিতীয় ৰাস্তাটোত ঘাঁহনিৰে ঢাক খাই থকা দেখিছিল আৰু কবিয়ে কি কৈছিল and wanted wear এটা কবি ইয়াতে কবিৰ যিবিলাক ভাৱ ভংগী সেইবিলাক প্ৰকাশ কৰিছে ইয়াতে যে এই ৰাস্তাটোৱে নিজকে ক্ষয় হোৱাটো বিচাৰিছে wanted wear তো কবিৰ এনেকুৱা এটা ধাৰণা হৈছে মনত যে এই ৰাস্তাটোৱে নিজকে ক্ষয় হোৱাটো বিচাৰিছে though as for that the passing there had warned them really about the same কিন্তু কিছু সময় পিছত কবিয়ে যেতিয়া এইটো ৰাস্তাৰে যাত্ৰা কৰিলে তেতিয়া দেখিলে কি যে নহয় এই প্ৰথম ৰাস্তাটো যেনেকুৱা আছিল এই দ্বিতীয় ৰাস্তাটো অকমান যোৱাৰ পিছত সেই একে তাৰ মানে ইফাল দিও হয়তো কোনোবাই গৈছে আৰু ইফাল দিও সেই ঘাঁহবিলাক শুকাই যোৱা যেন দেখিছিলে 3 নম্বৰ ষ্টেঞ্জাটোত আমি কি পাইছো চাও and both that morning equally lay in leaves no step had trodden black oh I kept the fast for another day yet knowing how way leads on to way I doubted if I should ever come back কবিয়ে ক'লে কি and both that morning equally lay সেই দিনাখন শৰৎকালৰ সেই দিনটোত সেই ৰাতিপুৱাখনত কবিৰ সন্মুখত দুটা ৰাস্তা সমানে আছিল in leaves no step had trodden black আৰু কবিয়ে কি কৈছিল যে সেই ৰাতিপুৱা সময়খিনিত এই যে দুয়োফালে যেহেতু গছবিলাক আছে গছগছনিবিলাক আছে এই গছগছনিবিলাকৰ যিবিলাক পাতবিলাক সৰি পেলাই ৰাস্তাত পৰি আছিলে এইবিলাক কোনেও গছকি পেলাই যোৱা নাছিলে in leaves no step had trodden black মানে এই পাতবোৰ গছকি পেলাই কোনেও লেত্ৰা কৰা নাছিলে কলা কৰি পেলোৱা নাছিলে oh I kept the fast for another day তেতিয়া কবিয়ে কৈছে যে প্ৰথম ৰাস্তাটো হেতু মই পিছৰ কাৰণে কেতিয়াবা থৈ দিছো যদি মই পিছত কেতিয়াবা সময় পাওঁ তেতিয়া হলে এইটো ৰাস্তাৰে মই যাবলৈ চেষ্টা কৰিম কিন্তু আজি কবিয়ে কি কৰিব এই ৰাস্তাটোতে আগবাঢ়িব yet knowing how way leads on to way I doubted if I should ever come back কিন্তু কবিটো নিশ্চিত যে এইটো ৰাস্তা এবাৰ লোৱাৰ পিছত এই সিদ্ধান্তটো এবাৰ লোৱাৰ পিছত এইটো দি যে কেতিয়াবা যে আহিব হেতু একেবাৰে না বৰাবৰ মানে এইটো মিছা কথা যে এবাৰ যদি এইটো ৰাস্তাৰে গুছি যায় কবি আৰু এইটো ৰাস্তাত আহিব নোৱাৰে কিন্তু তেওঁ কবিৰ মনত এটা আশা কৰি থৈ দিছে যে এইটো ৰাস্তাৰে কেতিয়াবা কবিয়ে যাবলৈ চেষ্টা কৰিব তাৰ পিছৰ ষ্টেঞ্জা I shall be telling this with a sigh somewhere ages and ages hence two roads diverged in a wood and I took the one less traveled by and that has made all the difference এতিয়া কবিয়ে কি কৈছে I shall be telling this with a sigh মানে দীৰ্ঘ শ্বাস লোৱা deep breath যাক কওঁ আমি এনেকে যে মানুহে যে শ্বাস লয় সুখতলৈ দুখতলৈ and I shall be telling this with a sigh যে কবিয়ে তেনেকুৱা ধৰণে কবলৈ যত্ন কৰিব কেতিয়া somewhere ages and ages hence যে আজিৰ পৰা কিছু বছৰ পিছত কবিয়ে এই ৰাস্তাটোৰে যোৱাৰ পিছত কবিয়ে ভাল হয় নে বেয়া হয় সেইখিনি কিন্তু এতিয়া অনুভৱ কৰিব নোৱাৰে বা এতিয়া গম নাপায় কিন্তু এই ৰাস্তাটোৰে অতিক্ৰম কৰাৰ পিছত কবিয়ে গম পাব যে কেইবছৰমান পিছত যে এইটো ভাল হল নে বেয়া হল two roads diverged in a wood and I took the one less traveled by আৰু কবি ইয়াতে ক'বলৈ বিচাৰিছে যে এই হাবিৰ মাজেৰে দুটা ৰাস্তা আগবাঢ়ি গৈছে কিন্তু কবিয়ে কোনটো ৰাস্তা লৈছে যেটো ৰাস্তাৰে সচৰাচৰ মানুহ অহা যোৱা নকৰে বা মানুহে কমকে আগবাঢ়ে and I took the one less traveled by and that has made all the difference আৰু সেই কাৰণে কবি কি কৰিছিল ইয়াতে যেটো ৰাস্তাৰে অতি কম সংখ্যক মানুহে আগবাঢ়ি যায় সেই ৰাস্তাটোৱে কবি সেই কাৰণে লৈছিল আৰু সেই ৰাস্তাটো বাছনি কৰাৰ বাবে কবিৰ জীৱনত যিবিলাক নেকি পৰিৱৰ্তন আহিছিল সেই ৰাস্তাটো বাছনি কৰাৰ বাবে আহিছিল আৰু সেই কাৰণে কবিয়ে এই কবিতাটোত কেৱল ৰাস্তাৰ যে বিৱৰণী এখন দাঙি ধৰিছে হেতু নহয় ইয়াৰ মাজেৰে এটা গভীৰ আমাক কি দিব বিচাৰিছে পাঠ লেসন এটা শিকাব বিচাৰিছে তো
এইখিনি বস্তু মই এটা এক্সাম্পল হিচাপত মই বুজাই দিব বিচাৰিছো তোমালোকে আৰু এবছৰমান পিছত তোমালোকে মেট্ৰিক পাছ কৰিবা তাৰ পিছত যেতিয়া কলেজলৈ যাবা তোমালোকৰ হাতত তিনিটা ষ্ট্ৰীম থাকে যে কোনে কি পঢ়িব তিনিটা ষ্ট্ৰীম থাকে আৰ্টস কমাৰ্চ আৰু সায়েন্স থাকে এতিয়া কবিয়ে কি কৈছে তোমালোকে এই বাছনিবিলাক লওঁতে এটা জনে নেকি যেটো সাবজেক্টৰ বাবে বা যেটো ষ্ট্ৰীমৰ বাবে নিজে ভাল বা নিজে আগ্ৰহী পঢ়িবলৈ ইচ্ছা কৰা সেইটো বিষয়ে বাছনি কৰিব লাগে এতিয়া বেলেগে ক'ব কাৰণে তুমি এইটো যোৱা বা তুমি এইটো যোৱা তেনেকুৱা নহয় যে নিজে কোনটোত পঢ়ি ভাল লাগিব কোনটো ৰাস্তাৰে গলে তোমাৰ ভাল হ'ব ভৱিষ্যত জীৱনত বা তোমাৰ ভৱিষ্যত পৰিকল্পনা কি আছে সেইবিলাক লৈ পেলাহে তোমালোকে এই একটা ৰাস্তা বুলি ধৰি লোৱা কবিৰ মতে এই একটা ৰাস্তা বুলি ধৰি লোৱা কবিৰ মতে এতিয়া কবিয়ে কি কৈছে ধৰা আৰ্টস ষ্ট্ৰীম আমি অসমত দেখো যে বেছি সংখ্যক ল'ৰা ছোৱালীয়ে কি লয় আৰ্টস পঢ়ে তাৰ পিছত সায়েন্স পঢ়ে আৰু কমাৰ্চতে কম সংখ্যক ল'ৰা ছোৱালীয়ে কমাৰ্চ পঢ়ে তো আমি কি কৰিব পাৰো আমাৰ নিজৰ সামৰ্থ্য অনুযায়ী আমি যিখিনি আমাৰ পঢ়াৰ কেপাসিটি আছে সেই হিচাপত আমি এই ষ্ট্ৰীম বিলাক আমি বাছনি কৰিব পাৰো যাতে আমি ভৱিষ্যত জীৱনত কি কৰিব পাৰো যে আমাৰ ভৱিষ্যতৰ যেটো লক্ষ্য আছে সেই লক্ষ্যত উপনীত হোৱাৰ বাবে আমি এই সমূহ লাইনেৰে আমি আগবাঢ়ি যাব পাৰো আৰু কবিয়ে হেতুৱে ক'ব বিচাৰিছে যে যিকোনো ক্ষেত্ৰত যেতিয়া নেকি সিদ্ধান্ত ল'ব লগা হয় তোমালোকৰ সন্মুখত কি থাকে চইচ থাকে মানে বাছনি কৰিব লগা কিছুমান সিদ্ধান্ত ল'ব লগা তোমালোকৰ হাতত অপচন থাকে আৰু সেই অপচন বিলাক যেতিয়া নেকি সঠিকভাৱে তোমালোকে বাছনি কৰিবা তেতিয়া সেই বাছনি বিলাকে তোমালোকক কি কৰিব ভৱিষ্যত জীৱনত তেনেকৈ তোমালোকক গঢ় দিব তো এইখিনি মই কবিৰ সেই দা ৰোড নট টেকেন সেইখিনি তুলনা কৰি এইখিনি বস্তু মই বুজাই দিছো তো আশা কৰিছো তোমালোকে এই যে কবিতাটো ভালকে বুজি পাইছা আৰু যদি বুজি পোৱাত কিছু অসুবিধা হৈছে তেতিয়া হলে পুনৰবাৰ ৰিপিট কৰি পেলাই আকৌ এবাৰ চাবা আৰু যদি কিবা বুজি পোৱাত অসুবিধা হৈছে কমেন্ট বক্সত গৈ পেলাই টাইপ কৰি মোক সুধিব পাৰা আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ